ভিডিও বনাব লাগিলে হেৰি কৰ না কাটিব নাজানে হ্যাঁ নাজানে itu kira kok আছেনে মৰ্নিং এভৰিৱান ববিজ ব্লগৰ এনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰ একদম বিন্দাছ তো আজি দেখিছে এতিয়া ধানৰ মৰণা দিয়া হৈছে মই এটা ব্লগত কৈছিলোঁ যে আমাৰ গোটেইখিনি ধান মানে পাৱাৰ টিলাৰ আনি মানে একেবাৰতে মৰণা দিয়া হয় তো সেইকাৰণে আজি মৰণাটো দিয়া হৈছে যিহেতু আজি ছানডে তো ভিডিঅ' এটা ষ্টাৰ্টিং কৰি দিওঁ বুলি ভাবিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই আজি ভাল পাব ঠিক আছে তেনেহ'লে যিমানখিনি পাৰোঁ দেখাই থাকিম কাৰণ আজি দিনটোতো তাতে ব্যস্ত থাকিব লাগিব তো যিমানখিনি যি পাৰোঁ দেখাই থাকিম তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু ঠিক আছে তেনেহ'লে ব'লক কি কৰোঁ নকৰোঁ সকলোখিনি আপোনালোকক দেখাই দিম তিনিটা পাৰিব দিছে মৰণা মাৰোঁতে নাৰিকল ওলাই পৰিলে যে মৰণা মাৰোঁতে নাৰিকল পৰিলে যে ওপৰৰ পৰা এটা কাটা ভাল খবৰ হাতী পাৰিবিনে এখন চলাবলৈ চবেই কথা দিছে দেই ভিডিঅ'ত নামটো কি ইউটিউব চেনেলৰ নামটো কৃষ্ণ প্ৰসাদ দাস তোমাৰ ৰোহন দাস তোমাৰ মই তোমাক চিনিয়ে পোৱা নাই দেই কি দাস নামটো কি অঁ তাতে চবেই ভিডিঅ' চাবি দেই মোৰ ভাগৰ তহঁতি চব ওলাবি হা চবকে ভাগ কৰি দিম দেই আমাৰ কেমেৰামেন কোন গুডু A few moments later. এতিয়া খোৱা হ'ব এয়া স্প্ৰাইট ইমান ঠাণ্ডাটো এইখিনি খাই লৈ কি হয় অৱস্থা নাজানো আৰু খাই আহিলোঁ আৰু এইটো খাইছোঁ খাব লৈছোঁ কাৰণ মানে কি হ'ল এইটো সিদিনা হাজবেণ্ডে লৈ আহিলে তো লৈ অহাৰ পাছত মানে যিহেতু আজি মৰণা মাৰিম সেইবাবে খোৱাৰ ছিজন এটা লাগে যিহেতু ঠাণ্ডাটো সকলোৰে খাবলৈ মন নাযায় সেইবাবে আৰু এতিয়া অকণমান গৰম উঠিছে সেইবাবে আৰু এইটো পূৰা দি দিছোঁ তো থাকিলে খতমেই হ'লগৈ আৰু তো ভাবিছে চাগে ইমান ঠাণ্ডা দিনতো এইটো কিয় খাইছে বুলি লৈ আহিলে যিহেতু এতিয়া কি কৰা হ'ব তো খাবই লাগিব সেইকাৰণে এতিয়া মানে ধুনীয়াকৈ যিহেতু এতিয়া গৰম উঠিছে মৰণা চৰণা মাৰি তো এইটোকে অকণমান আকৌ আহিছে আৰু এতিয়া সেই ডাঙৰ খেৰখিনি আঁতৰাই থোৱা হ'ল আৰু এতিয়া সৰু মৰণাটো আছে আকৌ আহি পাই গ'লহি গুচি গৈছিলে আৰু নামাওঁ বুলি মানে অকণমান কাম আছিলে বুলি ক'লে তো গৈছিলেগৈ আকৌ ফোন কৰিলে যে আহিম বুলি তো সেয়াই আৰু আমি পেলাই থৈছোঁ তো আজি এইখিনি গোটেইখিনি কৰিলে মানে আকৌ নেক্সট এদিন কৰিব নালাগে সকলোখিনি হৈ যাব তো আকৌ আহিছে
একেবাৰতে কামটো হৈ গ'লে ভাল লাগে আৰু মই ইয়াত যিমান ডাঙৰকৈ চিঞৰি থাকিলেও মানে কথা একো নুশুনি তো যিখিনি দেখাওঁ সেইখিনিকে চাই যাব আৰু কথা ক'বলৈ মানে একো নুশুনি 3 hours later. নিজৰ বাৰী কমলা পাৰিবলৈ ৰেডি একদম পকি মেলি হৈ আছে একদম ৰ'বা পাচিটো আনিছোঁ ৰ'বা 1 মিনিট পাচি এটা লৈ গৈছোঁ এপাচি প্ৰতি বছৰে যেন পাওঁ লাগি আছে 6টামান নিশ্চয় এটা পাচি সেয়া আমাৰ মিষ্টাৰে পাৰি আছে আৰু চাই থাকক দেই আপোনালোকেও খাবলৈ পাব চাগে অঁ পাৰিছে মই দেখাইছোঁ ৰ'ব ভালকৈ এবাৰ এপাচি দেই এপাচি বা ডাঙৰ আকৌ ইমান ডাঙৰ হৈছেগৈ দেখিছে নাই আমাৰ বাৰীত চব বস্তুৱে আছে দেখিছে কিমান ধুনীয়া ডাঙৰ খাই কেনেকুৱা টেষ্টটো কৈ আছোঁ বাৰু দেই এইটো ফাটি গ'ল এয়া কমলা জুম কৰি দিছোঁ ভালকৈ দেখে নাজানো চবতকৈ ডাঙৰটো লৈ আহিছোঁ আৰু সেইটো ধৰিবই পৰা নাই লোৱা টেষ্ট কৰি চাব লাগে কেনেকুৱা কোৱা কৃষ্ণ এটা কৰি লোৱা মোক কৰা কৃষ্ণ এটা কৰি লোৱা পকিলে নে চাওক দেই বাৰী কমলা কাৰ ঘৰত আছে কমেণ্ট কৰি জনাই দিব এইফালে কি লৈছে দিছে নাই ডাঙৰ ফুট দিয়ে সঁচাকৈ এইবিলাক কমলাতকৈ এইটো কমলাটো কিবা বেলেগ ষ্টাইলৰ ন আপেল নে আপেলৰ নিচিনা একদম আমাৰ বাৰী যে অকণমান এটাতকৈ 2টা ভালকৈ কৰি দিছোঁ আৰু এতিয়া ভাগ কৰা এফুট কোৱা টেষ্টি নে মই নোখোৱাকৈ সিহঁতক দিমগৈ নি মোক এফুটা দিলোঁ আকৌ মোৰ ফুটাটো মালে দিয়া আকৌ এফুটা মই খাই চাই লওঁ দেই একদম গৰম হৈ আছে আৰু এনেকুৱা ধুনীয়া ইমান মিঠা নহয় আৰু বেলেগ কমলাবিলাকৰ নিচিনা কিন্তু মিঠাই ধুনীয়া কিন্তু ইমান ধুনীয়া গৰম হৈ আছে মিঠা জোখৰ মিঠাই অকণমান ঘূৰি দিয়ক